हेलो ভিউৱাৰ্ছ, আজি আমাৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ দিন। প্ৰথম দিনা লগ পাই মোক পছন্দ কৰি একেবাৰে ঘৰলৈ আহি মা দেউতাক কথাটো কৈ মোৰ এংগেজমেণ্টে ঠিক কৰি পেলালে। এয়া প্ৰস্তুতি চলিল আৰু সেইদিনা ৰাতিপুৱাৰ কথা এয়া। মই সাজি কাচি একেবাৰে তেওঁলৈ ৰখি আছিলোঁ আৰু এয়া আমাৰ এংগেজমেণ্ট হ'ল। 20 নৱেম্বৰ 2020 চন। আজি সম্পূৰ্ণ 3টা বছৰ পাৰ কৰিলোঁ আৰু এনেকৈয়ে গোটেই জীৱন হাতে হাত ধৰি সকলো বাধা নেওচি আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতিৰে আমি একলগ হ'লোঁ আৰু দিনটো আজি একেবাৰে এজ ইউজুৱেল গ'ল। তেওঁ অফিচ গ'ল, ময়ো দিনত ঘৰুৱা কাম কাজ পঢ়া শুনা কৰিলোঁ আৰু ৰাতি ভাবিলোঁ কিবা এটা স্পেচিয়েল কৰোঁ, সেইকাৰণে বনালোঁ ইয়াত চিকেন আৰু লগত পোলাও। আপোনালোকেও আশীৰ্বাদ কৰিব আমি যাতে সদায় এনেকৈ হাঁহি ধেমালি ফূৰ্তিৰে জীৱনটো পাৰ কৰিব পাৰোঁ আৰু আমাৰ যিবোৰ জীৱনত নহ'বলগীয়া কথা হৈ আছে সেইবোৰ যাতে পৰিসমাপ্তি ঘটি আজিলৈ ইমানে বাই।